নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এয়া ওলকবি লৈছোঁ আৰু ইয়াত লগতে আলু দুটা লৈছোঁ, বিলাহী দুটা, পিঁয়াজ এটা আৰু ওলকবি আৰু মাছে বনাওঁ আহকচোন আজি। আৰু ওলকবি আৰু আলুৱে মই ধুনীয়াকৈ বাকলি গুচাই মেলি ধুনীয়াকৈ টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ আৰু ধুনীয়াকৈ ধুইও ল'লোঁ এইখিনি। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰত দুটা চিটি দি বইল কৰি ল'ম। অলপ কি ব্যৱহাৰ কৰিম আপোনালোকক দেখাই দিওঁ। গোটা ধনিয়া ল'লোঁ, নহৰু ল'লোঁ অলপ আৰু শুকান জলকীয়া আৰু জালুক কেইটামান আৰু জিৰা কেইটামান। এইখিনি ধুনীয়াকৈ মই মিক্সিত গুড়া কৰি ল'ম। মই মিক্সি জাৰটো আৰু মিক্সি জাৰৰ মছলাখিনি দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ পিচি ল'ম। মই মাছখিনি ধুনীয়াকৈ ধুই কৰি মেলি নিমখ হালধি সানি লৈছোঁ। আৰু এইফালে মই গেছত কেৰাহীটো বহাই দিলোঁ। তেল দি দিছোঁ, তেলখিনি গৰম হ'ব দিছোঁ। এইফালে তেলখিনি গৰম হৈ গৈছে, তেলখিনি গৰম হ'ল তেতিয়া মই মাছ কেইপিচ দি দিম। মাছটো উলিটো কিলিটো কৰি ধুনীয়াকৈ মই লৰাই দিম। আৰু লৰাই দিলোঁ মাছটো। আৰু এয়া দেখিছে মাছটো ধুনীয়াকৈ মই লৰাই কৰি ল'লোঁ। উলিটি চিলুটি কৰি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া নমাই দিম, হৈ গৈছে। আৰু এইখিনি মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে এইদৰে ফ্ৰাই কৰি ল'লে হ'ল। এইফালে মই গেছত আৰু কেৰাহীটো বহাই দিলোঁ আৰু এতিয়া তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে, তেলখিনি গৰম হোৱাত এতিয়া মই দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অলপ লাল হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি লাল হৈ গৈছে আৰু পিঁয়াজখিনি লাল হোৱাত এতিয়া দিলোঁ মই বিলাহী দুটা কাটি ৰাখিছিলোঁ, এই দুটা দিলোঁ। আৰু নিমখটো আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত নিমখটো লৈ ল'লে হ'ল। এতিয়া দিছোঁ হালধি। হালধিটো জোখত দিব আৰু আপোনালোকে। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ। আৰু বিলাহীখিনি সিজিছে। আৰু এতিয়া দিলোঁ মই মিক্সি কাটি মছলাখিনি পিচি ৰাখিছিলোঁ, সেইখিনি দিলোঁ। বিলাহীখিনি আধা সিজাৰ পিছত এইখিনি মছলাখিনি দি দিলোঁ। এতিয়া মছলাখিনিও ভাজা যাব আৰু বিলাহীখিনিও ধুনীয়াকৈ সিজি গলি যাব আৰু তেতিয়ালৈ মছলাখিনিও ধুনীয়াকৈ ভাজা হৈ যাব। আৰু মছলাখিনি আপোনালোকে ধুনীয়াকৈ ভাজিব। ভাজি থাকিলে মছলাখিনি এটা ধুনীয়া চেণ্ট আহে, তেতিয়া খাবলৈ টেষ্টি হয়। আৰু এয়া মছলা ভাজি হৈ গৈছে আৰু কেৰাহীত লাগি গৈছে অলপ অলপ। আৰু লাগি যাওঁতে আপোনালোকে অলপ যদি পানী দি মছলাখিনি ভাজে, তেতিয়া তৰকাৰীটো খাবলৈ বেছি সোৱাদ হয়। আৰু মছলাখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু ভাজা হৈ যোৱা তেতিয়া মই ওলকবি আলু বইল কৰি ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ। এতিয়া মই অলপ ভাজিব লাগিব। অলপ পানী দিছোঁ, পানী দি আৰু ভাজিব লাগিব। আৰু ভাজি হৈ গৈছে, ভাজি হৈ যোৱা তেতিয়া মই পানী দিম। আৰু এতিয়া তৰকাৰীখিনি উতলিব দিওঁ। আৰু এয়া তৰকাৰী উতলি আছে আৰু তৰকাৰী উতলি থকা তেতিয়া মই মাছ কেইপিচ দি দিম তৰকাৰী। মাছ কেইপিচ দি দিলোঁ। এতিয়া ভালদৰে উতলিব দিম। আৰু এয়া তৰকাৰী উতলি আছে। কালাৰটো কি ধুনীয়া আহিছে আৰু খাবলৈ বহুত টেষ্টি। যিসকলে আপোনালোকে বনাই খোৱা নাই, এই ৰেচিপিটো বনাই খাব, বহুতে টেষ্টি হয়। আৰু এতিয়া যি নেকি ছিজন আহিছে ওলকবি ওলোৱা, বজাৰত এভেইলেবল আছে ওলকবি। আপোনালোকে যিসকলে এই ৰেচিপিটো বনাই খাব, বহুতে টেষ্টি হয়। আৰু তৰকাৰী হৈ গৈছে আৰু মই অলপ ধুনীয়াকৈ ধুই মেলি বাচি ৰাখিছিলোঁ, কাটি দিলোঁ ধনিয়াখিনি। এতিয়া কাটি পেলাই চব্জিত দি দিলোঁ। হৈ গৈছে, এতিয়া নমাই দিম। আৰু এয়া মোৰ চব্জি হৈ গ'ল, ওলকবি আৰু মাছেদি বনালোঁ। ৰেচিপিটো আপোনালোকে খাব, বনাই বহুতে টেষ্টি হয়। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।